নমস্কাৰ বন্ধু বান্ধৱীসকল, মই মৰমীয়ে স্বাগতম জনাইছোঁ মোৰ চেনেলৰ অন্য এটা ভিডিঅ'লৈ। কি খবৰ আপোনালোকৰ? খবৰ নিশ্চয় ভালেই, মোৰো বৰ্তমান ভালেই। আকৌ এটা নতুন ভিডিঅ' লৈ আহিছোঁ আপোনালোকৰ মাজলৈ। আশা কৰোঁ ভিডিঅ'টো শেষলৈকে চাব। টছ আৰু মুগা মিক্স কেইযোৰমান যোৰা। আহকচোন ভিডিঅ'টো আৰম্ভ কৰোঁ। এইযোৰ টছ আৰু মুগা দুইটাৰ মিক্স যোৰা হয়। ফুলটো কপা গুণা আৰু ৰঙা সূতাই কৰা হৈছে। খুব মৰম লগা হয় কাপোৰযোৰ, যিটো 50 বুলি কয় আমাৰ ইয়াত। কপা গুণাৰে কাম কৰা হৈছে। দিগটো টছ হয় আৰু বানীটো মুগা হয়। আচলতে দুয়োটাই মুগা কৰিলে কাপোৰযোৰ অলপ ডাঠ হয়, আৰু এটা মুগা এটা টছ কৰিলে অলপ পাতল হয় কাপোৰযোৰ। পিন্ধিবলৈ ভাল, যিকোনো ধৰণৰ মানুহে পিন্ধিব পাৰে। ফুলৰ সূতাটো কপা গুণা আৰু ৰঙা সূতাত কৰা হৈছে কাপোৰযোৰৰ। আৰু গোটেই চাদৰখনতে থাকিব ডাঙৰ ডাঙৰকৈ বুটা। এইখন হৈছে মেখেলাখন। মেখেলাখনৰ ডিজাইনো একেই হ'ব। এইখন হৈছে মেখেলাখন। মেখেলাখনো সেনেকৈয়ে থাকিব আৰু ডাঙৰ ডাঙৰকৈ বুটা শাৰী 3টা থাকিব। খুব ধুনীয়া হয় কাপোৰযোৰ। কাৰোবাৰ প্ৰয়োজন হ'লে যোগাযোগ কৰিব পাৰিব আমাৰ হোৱাটছআপ নাম্বাৰত। 50 যোৰা। এইকেইটা হৈছে পটি। পটিকেইটা এনেধৰণে থাকিব। চাদৰ পটি হয়। খুব ধুনীয়া হয় কাপোৰযোৰ, আচলতে খমখমীয়া। একেবাৰে গোটেইযোৰ মুগা কৰিলেও অলপ ডাঠ হয়, পিন্ধিবলৈ অলপ অসুবিধা হয়। এইটো হৈছে ব্লাউজৰ পিচ। ব্লাউজৰ পিচটো অলপ হেভি ডিজাইনত। এই কাপোৰযোৰ দাম মাত্ৰ 18,000 টকা। কাৰোবাৰ প্ৰয়োজন হ'লে যোগাযোগ কৰিব পাৰিব। এইযোৰো হয়, এইযোৰো মিক্স হয় মুগা আৰু টছ। ফুলটো ক'লা সূতাৰ কৰা হৈছে। খুব চিম্পুলকৈ গোটেই চাদৰখনতে সৰু সৰুকৈ বুটা আছে, আৰু আগত লতা ডিজাইনত এটা পাৰি আছে, আৰু এটা মূঢ়া বুটা হয়। খুব চিম্পুল হয় কাপোৰযোৰ। এযোৰ টছ আৰু মুগা দুয়োটাই মিক্স এযোৰ হয়। দিগটো হৈছে টছ আৰু বানীটো হৈছে মুগা। খুব চিম্পুল হয় কাপোৰযোৰ, যিকোনো ধৰণৰ মানুহে আচলতে পিন্ধিব পাৰিব। সৰু সৰুকৈ বুটা আছে, গোটেই চাদৰখনতে আছে সৰু সৰুকৈ বুটা। এইখন হৈছে মেখেলাখন। মেখেলাখনৰ ডিজাইনো একেই, এটা লতা ডিজাইনত থাকিব, এটা মূঢ়া ডিজাইনত থাকিব, আৰু গোটেই মেখেলাখনতে সৰু সৰুকৈ থাকিব বুটাবোৰ। আচলতে 5 লাইনমানত থাকিব। কাপোৰটো খুবেই ধুনীয়া হয়। টছ আৰু মুগা দুয়োটা বোৱা হয়। দিগত আছে টছ আৰু বানী আছে মুগা। এইকেইটা হৈছে পটি, চাদৰ পটি হয়। ক'লা সূতাই ফুল কৰা হৈছে কাপোৰযোৰ। এইটো আছে ব্লাউজৰ পিচ। এই কাপোৰযোৰৰ দাম মাত্ৰ 16,000 টকা।